নমস্কাৰ, মই আব্দুল সাত্তাৰ DTN ডেইলি টপ নিউজৰ দৰ্শকবৃন্দক স্বাগতম জনাইছোঁ। হাউলিত 3জনকৈ COVID-19 পজিটিভ ধৰা পৰিল। এক ব্ৰেকিং নিউজ, হাউলিত COVID-19 পজিটিভ 3জনকৈ ধৰা পৰিলে। এক সানিদুল ইছলাম বৰবালা, এখেতে 40 বছৰ বয়স, রুস্তম আলী হাজিপাৰা 30 বছৰ বয়স আৰু তদুবুর রহমান বুর্গাবাড়ি পাতা, এওঁলোক 3জনেই বাহিৰৰ পৰা আহিছিলে আৰু বৰপেটা জিলাৰ বিভিন্ন কোৱাৰেণ্টাইন চেণ্টাৰত তেওঁলোকক ৰখা হৈছিলে। তেওঁলোকৰ তেজৰ নমুনা এইমছলৈ প্ৰেৰণ কৰা হৈছিল আৰু এইমছৰ ৰিপৰ্ট মতে COVID-19 পজিটিভ ধৰা পৰিলে। আজি 3টা পজিটিভ কেছ হাউলিত ধৰা পৰিছে। তো পেচেণ্ট ডিটেইলছ হ'ল এনেকুৱা: সানিদুল ইছলাম, তেখেতৰ ঘৰ হ'ল বৰবালাত, তেখেত আছিলে কোৱাৰেণ্টাইন চেণ্টাৰ হোটেল RK, 19 বছৰ, মেল। 2 নম্বৰ ৰুস্তম আলী, তেখেতৰ ঘৰ হ'ল হাজিপাৰা, তেখেত আছিলে কোৱাৰেণ্টাইন চেণ্টাৰ BBK কলেজ নগাঁও, তেখেত 30 ইয়াৰ্ছ, মেল। 3rd হ'ল সুদুকুৰ ৰেহমান, তেখেতৰ ঘৰ হ'ল হুলকাবাৰী পাথাৰ, তেখেত কোৱাৰেণ্টাইন চেণ্টাৰত আছিলে NK কলেজ বাগমাৰা, তেখেতৰ বয়স হ'ল 18 ইয়াৰ্ছ, মেল। কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা তেওঁলোকক ঘৰলৈ পঠিয়াই দিয়া হৈছিল নেকি? হোম কোৱাৰেণ্টাইন আছিল নেকি? তেখেতক প্ৰথমত তেখেতক ট্ৰেভেলিষ্ট আছিলে, বাহিৰৰ পৰা অসম বাহিৰৰ পৰা আহিছিলে। অহাৰ পিছত তেখেতক কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা গৈছিলে। কোৱাৰেণ্টাইন চেণ্টাৰত ৰখাৰ পিছত যেতিয়া তাৰপিছত এটা টাইম অফ ৰিলিজ তেখেতক স্বাব টেষ্ট লোৱা গৈছিলে। স্বাব টেষ্ট লোৱাৰ পিছত তেখেতক হোম কোৱাৰেণ্টাইনত ৰখাৰ পিছত চোৱা গৈছিলে। দেন তেখেতৰ যিটো স্বাব টেষ্ট লোৱা গৈছে সেইটো টেষ্টৰ ৰিপৰ্ট অনুযায়ী পজিটিভ ওলাইছে। তেখেতক ইনফৰ্ম কৰা গৈছিলে, সিহঁতে MPW ইনফৰ্ম কৰা গৈছে। আজিৰ ডেটত সিহঁতক এতিয়া চাব চেণ্টাৰৰ পৰা থ্ৰু এম্বুলেঞ্চ হাউলি বৰপেটা চিভিল হস্পিটেল কলকাছিয়াত লৈ যোৱা হ'ব। মই ইয়াৰ পৰা ৰেফাৰেল চিট লিখি দিছোঁ, ফৰ্ডাৰ নেক্সট প্লেন কৰি দিম। আপুনি চিকিৎসক হিচাপে ছাৰ কি ক'ব হাউলিবাসী সাৱধানতাৰ ক্ষেত্ৰত? সাৱধানতাৰ ক্ষেত্ৰত এইটোৱে ক'ম কি এতিয়া কমিউনিটি স্প্ৰেড লেভেল 3 অভিয়াছলি আৰম্ভ হৈ গৈছে। আমাৰ ইয়াতে কমিউনিটি স্প্ৰেড ষ্টাৰ্ট হৈ গৈছে। ত' এইটোৱে প্লেচ কৰিম কি যিমান পাৰে নেচেচাৰী কামতে বাহিৰত ওলাই যদি যিমান পাৰে ঘৰৰ ভিতৰতে থাকে। আৰু ফাৰ্ষ্ট এণ্ড ফৰমষ্ট এইটো কেছটো এনেকুৱা কি যদি ডিজিজ পাৰ্চনে যদি এটা বেছি সতৰ্ক হৈ থাকে, ছাপ'জ কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা ঘৰত আহিছে, তেখেতে যদি সজাগ হৈ থাকে, তেখেতে যদি মাস্ক পিন্ধে, গ্লভছ পিন্ধে বা চেনিটাইজ নিজকে ভালকৈ চেনিটাইজ কৰে, দেন তাৰ পৰা কমিউনিটি স্প্ৰেডটো অভিয়াছলি কম হ'ব। দেখা গৈছিলে এনেকৈ কি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এটা এনেকৈ পজিটিভ কেছ আহিছিলে ডক্টৰ এজনৰ, কিন্তু তেখেতৰ যেতিয়া ছেকেণ্ডাৰী ট্ৰেন্সমিশ্যন টেষ্ট কৰা গৈছিলে 256 ছেকেণ্ডাৰী ট্ৰেন্সমিশ্যনৰ পৰা গোটেইকেইটা নিগেটিভ আহিছিলে। মানে ডক্টৰ হিচাপে তেখেতে অভিয়াছলি মাস্ক এটা সদায় পিন্ধি থাকে। তো এইটো দ্বাৰা এইটো প্ৰুভ হয় কি যে এটা পজিটিভ কেছ যদি নিজে মানে সাৱধান মেইনটেইন কৰে, তেতিয়া সেইটো বেছি বেনিফিচিয়েল ফৰ দ্য অল দ্য ছ'চাইটি। থেংক ইউ।